Hello guys, welcome back to my YouTube channel. So আজিৰ ভিডিঅ'ত আকৌ যাব লগা হ'ল নলবাৰী আৰু মোৰ লগত আছে আমাৰ ইনামুল। আমি দুয়ো যাম আৰু সিদিনাখনৰ ভিডিঅ'ত আমাৰ ৰিপৰ্টটো আনিব লগা আছিল এই হাৰঠিত যাই কিনে। তো এতিয়া যাই কিনে ৰিপৰ্টটো আনি কিনে অকণমান নলবাৰী টাউন ঘূৰি কিনে গুচি আহিম। তো আপোনালোকে চাই থাকক, ভিডিঅ'টো চাই বহুত ভাল লাগিব। তো কি কোৱা ভাই? তো ৰেডি? তো ৰেডি তো বাই। তো গাইজ আহি পালোঁ আমাৰ খুৰাৰ দোকানৰ ওচৰত। মানে আমাক দুটা হেলমেট লাগে, এটা আছে নলবাৰী যিটো অলপ মেইন ৰোড পৰে, অলপ চেফটিত যোৱাটো বেছি ভাল হ'ব। তো দুটা হেলমেট লাগে। তো এই হেলমেটটো খুৰাৰ তাৰপিছত খুৰাৰ পৰা লৈ লওঁ আৰু আমি যোৱা ষ্টাৰ্ট কৰিম। তাৰপিছত খুৰাৰ দোকানৰ পৰা ওলাই আহিলোঁ, এইটো হেলমেট লৈ আহিলোঁ। এতিয়া আমি যোৱা ষ্টাৰ্ট কৰিম। তো চাই দিয়কচোন কেনেকুৱা ধৰণৰ এটা আপোনাৰ বেকগ্ৰাউণ্ড মিউজিক লগাম, তাও এনজয় কৰিব পাৰিব। পাই গ'লোঁ পেট্ৰল পাম্প। তো গাড়ীত তেল আজিও কম আছে অন্য দিনৰ নিচিনা। তথাপিও আমি যিহেতু দিনটো কিবা না কিবা খাই থাকোঁ, গাড়ীখনকো অকণমান পেট্ৰল খুৱাই দিওঁ আৰু পেট্ৰল অকণমান ভৰাই লৈ কিনে আৰু যোৱা ষ্টাৰ্ট কৰিম। গাড়ীখন খোৱাটো বেছি ইম্পৰ্টেণ্ট, নহ'লে খেলিব লাগিব, আমাৰো পেট্ৰল চাফা হৈ যাব। তো সেইকাৰণে গাড়ীখনৰ ইম্পৰ্টেণ্ট আছে। পেট্ৰল পাম্পৰ পৰা ওলালোঁ, গাড়ীত তেল ভৰালোঁ, এতিয়া আৰু যোৱা ষ্টাৰ্ট কৰিম। আহি থাকোঁতে ৰাস্তাত এটা বস্তু পালোঁ, আপোনালোক দেখাওঁ। তো এখন চাব পাৰে আপোনালোকে, আমাৰ নলবাৰীত যিখন চিনেমা হল বনাই আছে, বহুত ষ্টাইলিছ চিনেমা হয়। কিন্তু এই চিনেমাখন মানে আমাৰ পাঠান ৰিলিজ হোৱাৰ সময়ত ৰিলিজ কৰিব খুজিছিল, কিন্তু এতিয়ালৈকে আমাৰ মানে অপেনিং কৰা নাই। তাৰ কাৰণে কিবা ছাৰ্ভাৰ ডিলিটৰ ৰেছপন্স আপোনাৰ টেকনিকেল এৰৰ হৈছে, এৰৰ 505। সেইকাৰণে তো আশা কৰোঁ ডেডপুল এণ্ড ৱেলভাৰিনৰ সময়ত যাতে এখন ৰিলিজ কৰে আৰু আমি যদি চাব পাৰোঁ, সেয়ে বহুত আশাত আছোঁ। চাব পালে ভাল হয় এইখনত বাৰু। দৰকাৰ যাওঁ ব্যৱস্থা। এতিয়া সাৰথি, এতিয়া আহক আমি ৰিপৰ্টকেইটা ল'ম। ৰিপৰ্টকেইটা চাম কি আৰু মেডিচিন চেডিচিন কি ল'ব আছে লৈ ল'ম আৰু তাৰপিছত যাওঁ আমি। এতিয়া আমি ওলালোঁ মেডিকেলৰ পৰা আৰু ৰিপৰ্টকেইটা পাই গ'লোঁ এইদিনাখনৰ। আৰু ৰিপৰ্টকেইটাত চব নৰ্মেল আছিলে। মই 2500 টকা 2600 টকা খটালোঁ, একো নাই। এবাৰ ডক্টৰক সুধি ল'ম কিবা ৰিপৰ্ট দেখাই কিনে যে কিবা প্ৰব্লেম আছে নেকি। নাই বুলিয়ে ক'ব নিশ্চয়। তো ঠিকে আছে, এতিয়া আমি যাওঁ আৰু। তো গাইজ ওলালোঁ মেডিকেলৰ পৰা, আমি এতিয়া যাম এইপিনে যাই কিনে আমি কিছু মছজিদ চক যাম। তাৰপিছত তাতে অলপমান কিবা পেট পূজা কৰিম না কি ভাই? আৰু ইয়াত আমাৰ অলপ কাজিয়া চলি আছে দোকান। টাউন আৰু ইয়াত বিৰিয়ানী এখন দোকান আছে আৰু ইয়াত মানে আমাৰ ফেভাৰিট ডিছ হ'ল বিৰিয়ানী। তো সেইবাবে বিৰিয়ানী খাওঁ। দি আছে মোৰ লগত মানে ইনামুল। এতিয়া আমি আহি পালোঁ বিৰিয়ানী হোটেলখন। তো আহি পাওঁতে আমি আহি থাকোঁতে মানে চবত কিবা বোলে ভিডিঅ'টো খুলি গৈছে, কিবা হৈছে এতিয়া মিহি ফোনত লাগি আছে ইনামুল। আৰু বিৰিয়ানী পিছপিনে অৰ্ডাৰ দিছোঁ, আহি আছে। তো আপোনাক দেখাই আছোঁ। আহি গ'ল ফাইনেলি গৰমা গৰম বিৰিয়ানী। এয়া হাফ প্লেট অৰ্ডাৰ দিছোঁ আৰু আমাৰ এয়া ইনামুল হাত ধুলে, আমাৰ মিহি। আৰু যদি আপোনালোকে নলবাৰীত থাকে, নলবাৰী অহা যোৱা কৰি থাকে, তো এইখন হোটেলত আপোনালোকে বিৰিয়ানী খাই চাব, বহুত বেছি টেষ্টি লাগে। কালি সেইখনত খালোঁ, বহুত বেয়া লাগিছিল। এইখন লাহি আমি অলপ মুখখন টেষ্টি কৰি লৈ গুচি গ'লোঁ। আমি টেষ্টটো ঠিক কৰিছোঁ। তো এইখন লাহি খাব বা ৰিকমেণ্ড কৰোঁ, বহুত ভাল হ'ব খাই। বিৰিয়ানী খাই ওলাই আহিলোঁ। তো আপোনালোকে যদি নলবাৰী আহে তেতিয়াহ'লে এইখনত আপোনালোকে এবাৰ চেক আউট কৰি চাব, বিৰিয়ানী বহুত টেষ্টি বনায়। তো খাই বহুত ভাল পাব। এতিয়া আমি ইয়াত যা ষ্টাৰ্ট কৰোঁ।
গাইজ আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন, আমাৰ ঘৰ, আমি ঘৰ পোৱা নাই, আমাৰ ঘৰটো এই অকণমান আগত আছে ইপিনে। তো পালোঁৱে অলমষ্ট, অলপ ইয়াত মই চায়াৰ কাৰণে অলপ ৰখিলোঁ, থাম্বনেইলৰ কাৰণে ফটো ক্লিক কৰিলোঁ। কি ক'বি ভিডিঅ'টো কেনে লাগিল কৰি? ভিডিঅ'টো ভালে লাগিল, সকলোৱে চাই ভালে পাব। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব কৰি দিব আগত যায় আৰু বহুত আগত যাব লাগিব। ভাল ভিডিঅ' দক বাই বাই।